Hello everyone, welcome back to my channel. আজি আমি গৈ আছো দুধনৈৰ ৰাসত কিবা এটা দুধনৈত কাম আছিল সো ভাবিলো পূজাও চাই লওঁ নে কি কয় এক গুলিত দুই চিকে এয়া হল মেইন গেটখন তাৰপিছত আমি সোমাই আহি আৰু এয়া গেটৰ সন্মুখতে দিছে সেলফি স্পট যিটো একদম সোশ্যাল মিডিয়াত ভাইৰেল হৈ গৈছে সো ময়ো দুকপি মান উঠিম আৰু নে কি কয় যি দেখা গৈছে এতিয়া উঠা নহব অলপমান ফ্ৰী হলে আহিম সো আমি এতিয়া যাম মন্দিৰত অলপমান সেৱা চেৱা লৈ লওঁ আৰু এইফালে গণেশ বাবাৰ আশীৰ্বাদ লৈ আমি এতিয়া সোমাই যাম মন্দিৰত তাতে ঘুরলে বলে কিবা হয় মনোকামনা পূরণ হয় এতে তই নুঘুরা আৰু এইফালে শ্ৰীকৃষ্ণৰ কৰ্মৰাজিৰ লগত জড়িত বিভিন্ন কাহিনীবোৰ প্ৰদৰ্শনী আকাৰে আমাক দেখুৱাইছে তো আপোনালোকে চাই যাওক এয়া হ'ল গোকুল গমন আৰু এইফালে আছে পুতনা বধ আৰু এইফালে কি আছে এইফালে আছে জামাল অৰ্জুন এইফালে আছে লৱণোচৰ তাৰপিছত এইফালে আছে কালীয় দমন এইফালে আছে বকাসুৰ বধ এইফালে আছে শ্ৰীকৃষ্ণ শিশুলীলা গিৰি গোবৰ্ধন খুবচিৰ চন্দন তাৰপিছত এইফালে আছে চানুৰ মস্তিক বধ আৰু এইফালে হ'ল কংস বধ শ্ৰীকৃষ্ণ দৌল যাত্ৰা শ্ৰীকৃষ্ণৰ বংশী লীলা কপিলীৰ বস্ত্ৰহৰণ ঝুলন যাত্ৰা পুৰা লাইন বাই লাইন হৰিনাম প্ৰসংগ বহুত দাতা কৰ্ণ গডজিলা ভগীৰথৰ গংগানয়ন হৰিহৰৰ যুদ্ধ পঞ্চপাণ্ডৱৰ স্বৰ্গাৰোহণ আৰু এইফালে আছে বৃন্দাবন এইফালে আছে গ্ৰাহ গজেন্দ্ৰ উদ্ধাৰ শ্ৰীকৃষ্ণৰ মোহিনী ৰূপ এইফালে আছে শ্ৰীকৃষ্ণৰ সামন্তক উদ্ধাৰ ভীম দুৰ্যোধনৰ গদা যুদ্ধ জয় হনুমান নৌকা বিহাৰ শিৱালয় আৰু ইয়াৰ লাষ্ট হৰিশ্চন্দ্ৰৰ শ্মশান গৰম লাগছে দে যি ভৰ দুপৰীয়া চাব গৈছে গৰমটো লাগিবই অলপমান ইয়াতে বহি চহি লৈ তাত চাপৰি যাম আৰু এবাৰ ঘূৰিব ফটো চটো উঠিম কিবা কিবি খাম আৰু যাম তাৰ পৰা ষ্টাৰ্ট কৰি এয়ালৈকে আপোনালোক সকলো দেখুৱাইছোঁ আৰু এইখিনি মাজভাগত কৃষ্ণ আৰু ৰাধাৰ মৰম লগা মূৰ্তি বনাই থৈছে ধুনীয়া লাগিছে ষ্টুডেণ্টবিলাকে পুৰা মানে ফটো উঠি আছে ফটো উঠিম বুলি ভাবিছিলোঁ যি মানুহ ৰে বাপ্পা আৰু এইফালে আহি মিঠা পানৰ দোকান এখন পালোঁ চ' মিঠা পান এখন ধুনীয়াকৈ স্পেচিয়েলকৈ বনাব দিওঁ আৰু
পাণ আৰু তামোলৰ ইমান লোভ নাই, কিন্তু এইকেইটা বস্তুৰ কাৰণে মই মানে মিঠা পাণ খাওঁ। এইটা অলপ বেছিকৈ দে, মই এতিয়া বিৰাট ভাল পাওঁ। এটা ভাল লাগে মিঠা মিঠা খাই কেনে। বৌ বানাই নেকি? কিমান কিমান দাম? কোনটা কিমান দাম? 110 টাকা। 110 টাকা? সব সেম, সব সেম। নালাগে, এই টাং টাঙা ৰ'দত এতিয়া উঠবা লাগিলে পচি যাব মানুহ। এইবাৰ পপকৰ্ণ নেকি? কিমানকৈ পেকেট? 10 টাকা। পপকৰ্ণ আৰু চম্পাপৰি লৈ ল'লোঁ ৰ। এতিয়া অলপমান বজাৰ কৰি ৰ, কি কি ওলাইছে কি কি ওলোৱা নাই। মই চাওঁ কেনেকুৱা। হয় এতিয়াতো খৰি আছে। এইফালে চাব লগা নাই, সেইফালে চাওক। ভিডিও কৰিব লাগছে, ফেচবুকত ছাড়ি দিব না। আৰু এয়া দেখা পালোঁ ঘৰত সজাই থোৱা কিউট কিউট পক্ষীৰ পোৱালিও, ধুনীয়া লাগিছে ন। কি আচাৰ আছে? মিঠা মিক্স আৰু এতিয়া মিঠা মিঠা টেকেলি, এটা মিঠা বগৰী, কেপচিকাম, জলকীয়া, শুকান আম, নহৰু, কঁঠাল, আদা নহৰু। হা ঝুমকা ঝুমকা লাবা ক'ত গ'ল? রুমে আসছি, দোকানত আসছি। এইটা এই লাইনটা অলপ ভাল লাগছে। কেনেকা কচোন নাখাম গাখনক। এইলা মানে পুৰা কাপোৰটা মানে অলপমান হেভি হ'লে ভাল লাগে আৰু কি, এনে য'তে ত'তে ভাল নালাগে। এটা বেশি জপি উঠে, মোৰ মুখটা ডাঙৰ না, অলপমান ডাঙৰ দিলে ভাল লাগে। দেখিলো
কনফিউজ বিদায় লৈ লওঁ নেকি আৰু এইফালে হ'ল মীনা বজাৰ ৰাতি ভাল লাগে আচলতে মীনা বজাৰত ৰাতি আহোনে নাই ঠিকটো নাই চ' আপোনালোকে দিনতেই ব্লগ চাই লওক আৰু এইফালে পুৰা ষ্টুডেণ্ট দিনত গ'লে মানে এইফালে গ'লেও ষ্টুডেণ্ট সেইফালে গ'লেও ষ্টুডেণ্ট চাৰিওফালে মানে ষ্টুডেণ্টেই পাই যাবি আমি আগতে ক্লাছ শেষ হ'লে সোমামেই মানে ব'লা বিৰাট ভোক লাগছে চ কিবা খাব যাওঁ এইবাৰ অলপ পেট পূজা কৰি আহোঁ ৰ এইফালে আমাৰ কাৰণে বনাই আছে আলু চাট যিটো মোৰ ফেভৰেট এইফালে আৰু মছলা পানী পুৰি বনাব দিলোঁ চ' আমাৰ মছলা পানী পুৰি আহি গ'ল এতিয়া খাই বৈ লৈ আৰু ঘৰত যাম আৰু বেশি দূর না আছে দল মারছো আছে না এই ঘুরি মারছো একদম দোকানখন ফেমাস হৈ যাব তামাম জলদি আছে পুৰা চেলেপি হ'ল দে এবাৰ ঘৰত যাম আৰু দেই বাই বাই চ' আজিলৈ ইমানেই পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত আহি আছোঁ চ' যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব এণ্ড অলছ' প্ৰেছ দ্য বেল আইকন চ' টিল দেন টেক কেয়াৰ বাই বাই